ডিষ্ট্ৰিবিউশ্যন কাৰ্যসূচী আজি সমগ্ৰ অসমত চলি আছে। চালবাৰীত মই মানাছ সমষ্টিৰ কাৰণে আজি আহিছোঁ। মানাছত আজি প্ৰায় 11,823টা যিটো ৰেচন কাৰ্ড চালবাৰী চাব ডিভিজন হিচাপে এইটো বিতৰণ কৰা হ'ল। আনুষ্ঠানিকভাৱে আমি কেইটামান বিতৰণ কৰিছোঁ আৰু ইয়াৰ উদ্দেশ্য হ'ল যে খাদ্য সুৰক্ষা আইনৰ অধীনত সকলো নাগৰিককে মানে খাদ্যৰ অধিকাৰ আছে, এইটো সুনিশ্চিত কৰিবৰ কাৰণে কৰা হ'ল। আগত ৰেচন কাৰ্ডটো জেনেৰেল আছিলে, চবৰে পৰিয়ালত ৰেচন কাৰ্ড থাকে, কিন্তু এতিয়া যিটো ইনকাম গ্ৰুপটোৰ চাই পেলাই বহুত এটা হায়াৰ ইনকাম গ্ৰুপৰ যিবিলাক প্ৰিভিলেজ মানুহ তেওঁলোকক বাদ দি পেলাই দিয়া হ'ল। এতিয়া আমাৰ চলপুৰত বেলেগকৈ দিয়া হ'ল আৰু চালবাৰীত আজি দিয়া হ'ল। তো আজি ইয়াৰ দ্বাৰা দি এটা সুবিধাটো হ'ল যে আমাৰ ৰেচন কাৰ্ড পোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী মানে জন আৰোগ্য যোজনা আৰু আমাৰ মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনা দুটাও আয়ুষ্মান ভাৰত কাৰ্ড পাই পেলাই ইয়াৰ অধীনত 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা পোৱাৰ এটা সুবিধা থাকে। আৰু LPG গেছ কানেকশ্যনত বিনামূলীয়া আৰু চিলিণ্ডাৰ পোৱাৰ পিছতো যেতিয়া ৰিফিলিং হ'ব তাতো এটা ছাবচিডি গভমেণ্টে দিব। এইখিনি সুবিধাটো দিয়া হৈছে। উদ্দেশ্য হ'ল যে যিবিলাকে সমাজৰ মানে দুৰ্বল শ্ৰেণীৰ ব্যক্তি তেওঁলোকক আমি এটা সময়লৈকে সহায় কৰি পেলাই ওপৰত উঠাই লৈ যাব লাগে। আৰু তেওঁলোকে যেতিয়া আৰ্থিকভাৱে স্বাৱলম্বী হ'ব তেতিয়া তেওঁলোকে ৰেচন কাৰ্ড লোৱাৰ কোনো প্ৰয়োজন বোধ নকৰিব। বহুত হাজাৰ মানুহ ৰেচন কাৰ্ড চাৰেণ্ডাৰো কৰিছে। এতিয়া 4 লাখ টকালৈকে যিটো উপাৰ্জন তেওঁলোকে ৰেচন কাৰ্ড পাব পাৰে, কিন্তু আজি অসমত কেইটামান এনেকুৱা পৰিয়ালত ওলাই পৰিছে। মুখ্যমন্ত্ৰী এদিনা কৈছে যিবিলাকৰ ৰেচন কাৰ্ড পাব নালাগিছিল, যাৰ ইনকাম গ্ৰুপটো বহুত ওপৰত, যিসকলৰ আছে যিটো পাব নালাগে। আৰু যিবিলাক থাকি গৈছে যে বিভিন্ন প্ৰচেছত গ'ল, যেনিবা আজি মানে আমি নতুনকৈ ৰেচন কাৰ্ড দি আছোঁ, কিন্তু যোৱা বছৰ বা ৰেচন কাৰ্ড দিয়াৰ সময় তেতিয়া বহুতখিনি প্ৰাপ্য বা পাব লগা ব্যক্তিসকলে থাকি গৈছিলে। সেই লিষ্টবিলাকো আহি গ'ল আৰু এতিয়া নতুনকৈ লিষ্ট আহিছে, কিন্তু নতুনকৈ সোমোৱা লিষ্টবিলাকত বহুতকেইটা বাদ পৰি যোৱা মই গম পাইছোঁ। ইয়াত চালবাৰী চাব ডিভিজন হিচাপে প্ৰায় 600-700 এনেকুৱা লিষ্ট থাকি গৈছে বুলি মোক আজি আমাৰ EM গৌতম দাস ডাঙৰীয়াও জনালে আৰু মণ্টু বড়ো ডাঙৰীয়া জয়মচাৰী ডাঙৰীয়া তেওঁলোকে জনালে। তো মুখ্যমন্ত্ৰীয়ে তাৰ কাৰণে এটা ব্যৱস্থা ৰাখিছে। তাৰ কথা 1 লাখ এটা ৰেচন কাৰ্ড কথা ভৱিষ্যতত আমি জেনুইনলি পাব লগা ব্যক্তি যদি বঞ্চিত হৈছে এইসকলক দিয়াৰ কাৰণে ব্যৱস্থা কৰিব। কিন্তু পোৱা নাই যিসকলে তেওঁলোকে ইমান চিন্তাত থাকিব নালাগে, কিন্তু জালিয়াতি হ'ব নালাগে। এতিয়া আজি চালবাৰীত যিটো হৈছে খুব ভালেই হ'ল আৰু মই ভাবোঁ যে ৰেচন কাৰ্ডৰ দ্বাৰা মানুহ যথেষ্ট উপকৃত হ'ব। আমাৰ পলিটিকেল পাৰ্টিও যেনেকুৱা আৰু মানে যুদ্ধ নহ'লেও আৰ্মিবিলাকে যেনেকৈ এটা এক্সাৰচাইজ কৰি থাকে, বন্দুকত গুলী চালনাৰ ট্ৰেইনিং দি থাকে, মাৰ্চ পাছৰ ট্ৰেইনিং দি থাকে, দৌৰাৰ ট্ৰেইনিং দি থাকে, পলিটিকেল পাৰ্টিও এই এক্সাৰচাইজটো কৰিয়ে থাকে হোল ইয়াৰ। তো আমিও কৰি আছোঁ। নহয়, বেলেগ দলৰ নেতা হৈ আছে যেতিয়া এই দলৰ নেতাসকলৰ ওপৰত মোৰ ক'ব লগা নাই। মোৰ এটাই আহ্বান, খাম্পাহঁতে মানে ৰং পলিটিকেল ডিচিশ্যন ল'ব নালাগে, কাৰণ তেওঁলোকে এটা সময়ত এটা জাতীয়তাবাদী আন্দোলনৰ নেতৃত্ব দি অহা মানুহ আৰু ছিগনেটৰী হয় তেওঁলোকে BTCৰ। আৰু ৰাজনীতি দলত কোনোবা আহিলে নোলোৱাৰ কি কথা আছে, কিন্তু তেওঁৰ ওপৰত তেওঁৰ বিবেকৰ ওপৰত বিচাৰৰ ওপৰত মই এইটো এৰি দিছোঁ। আৰু খাম্পা কিয় হাগ্ৰামা আহিলে হাগ্ৰামাকো আমি ল'বলৈ বাধ্য। ৰাজনীতি ধৰ্ম এইটোৱেই কয়, নালাগে বুলিতো ক'ব নোৱাৰি, কিন্তু মই নাভাবোঁ যে হাগ্ৰামা আহিব। আৰু হাগ্ৰামাই মানে যিটো ইউনিফিকেশ্যনকে বিচৰা নাই, এই মানুহটো আৰু ক'ত আহিব। কিন্তু খাম্পাই যোৱা ইলেকশ্যনত পৰাজিত হোৱাৰ পিছত যথেষ্ট মানে সমস্যাত ভুগি আছে। হয়তো BPF দলে তেওঁক যথেষ্ট ন্যায় হয়তো দিব পৰা নাই। ইলেকশ্যন নিজিকাটো বেলেগ কথা, ইলেকশ্যনৰ পিছতো যিখিনি এটা জাষ্টিচ দিব লাগে হয়তো বা দিব পৰা নাই। তাৰ কাৰণে অলপমান হতাশা আছে বুলি মই জানো, কিন্তু মই তেখেতৰ বিবেকৰ ওপৰতে এৰি দিম তেওঁ আহিবনে নাই। সভাপতি দীপান বৰুৱাই MPPLৰ বিবেকক একত্ৰিত কৰাৰ এটা চিন্তা কৰিছিল। হ'লে ভাল, ময়ো আহ্বান জনাম। ময়ো বাৰে বাৰে কৈ আছোঁ যে এক হওক, কিন্তু এক হোৱা দীপান বৰুৱাই কৈছে হাগ্ৰামা মহিলাৰ কাৰণে আলোচনা প্ৰক্ৰিয়াটো বিফল হৈছে।
তেওঁ উদ্যোগ লৈছিল যেতিয়া আৰু তেওঁ বিফল হৈছে বুলি কৈছে তাত নিশ্চয় কিবা এটা আছে কিন্তু মই এতিয়াও আজিও আহ্বান জনাম হাগ্ৰামাক পুনৰ বিবেচনা কৰক কিন্তু তেওঁ যে নকৰে সেইটো মই জানো ময়ো জানো তেওঁ নকৰে কাৰণ তেওঁ এটা আন্দোলনক নেতৃত্ব দিছিলে দল নেতৃত্ব দি আহিছে 17 বছৰ নেতৃত্বত চৰকাৰ চলাই আছে এটা পৰ্যায়লৈকে তেওঁৰ এটা আশা থাকিব আকৌ 2025লৈকে তেওঁ মানে চেষ্টা চলাই থাকিব আকৌ ঘূৰি আহিব পাৰি নেকি 25ৰ পিছত হাগ্ৰামাৰ চিন্তা যদি চেঞ্জ হৈ যায় এইটো মই ক'ব নোৱাৰোঁ চেঞ্জ হৈ যাবও পাৰে 25ৰ পিছত বিটিচি নিৰ্বাচনত বিজেপিও নিজাববীয়াকৈ অৱস্থা খেলক আমি এইটো বিচাৰোঁ কিবা ক্ষতি হ'ব নেকি ইউপিপিএল আমি একো ক্ষতি নকৰোঁ বৰঞ্চ ভাল আমি বিজেপিও খেলক কংগ্ৰেছেও খেলক চব দলে খেলক তেতিয়া চব দলে নিজৰ নিজৰ ষ্ট্ৰেংথটো গম পাব কিন্তু কথাটো এইকে খেলাটো যেনেকৈ খেলক বেলেগ সুকীয়াকৈ অকলে খেলক বা এটা এলায়েন্সতে খেলক যিয়ে নহওক কিন্তু গভমেণ্টটো কাউন্সিলতো এলায়েন্স গভমেণ্টে হ'ব আৰু এলায়েন্স গভমেণ্টত বিজেপি নেতৃত্বতে হ'ব কাৰণ ষ্টেটত বিজেপি আছে দিল্লীত বিজেপি আছে বিজেপি আৰু ইউপিপিএল লগত লৈয়ে এটা এলায়েন্স গভমেণ্ট বিপিএফ আৰু এইবাৰ 25ত মানে বহুত কমি যাব তেওঁলোকে এতিয়া 7টা না 8টা MCLA আছে বাকী যিমানবিলাক চব মানে ইউপিপিএল মুখী হ'ল বিজেপি মুখী হ'ল আৰু 25ৰ ইলেকশ্যনত 5টা বা 4টা নামি যাব পাৰে